নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামী জিকে নামৰ আমাৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনালো। বন্ধু বান্ধৱীসকল, আগৰ ভিডিঅ'টোত সোধা আপোনালোকক প্ৰশ্নটো আছিল হান্তা ভাইৰাছ এজনৰ পৰা সিজনলৈ বিয়পে নেকি? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ল নিবিয়পে। এই প্ৰশ্নটো শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকী নাম হ'ল নয়নজ্যোতি নাথ, পৰীক্ষিত গগৈ, শ্বাহিদ খান, নিতুল সোণোৱাল, মঞ্জু পাত্ৰী, PB এণ্টাৰটেইনমেণ্ট, প্ৰণৱ নাথ, মনোজ ভূঞা, মুনমুন হোৱাটছআপ ষ্টেটাছ আৰু ৰীতামণি গগৈ। আপোনালোকে শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত আপোনালোকৰ বাবে বিহুৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আগবঢ়াইছোঁ। প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ আপোনালোকৰ হাতত থাকিব 5 ছেকেণ্ডকৈ। উত্তৰ দিবলৈ যদি 5 ছেকেণ্ডতকৈ অধিক সময়ৰ প্ৰয়োজন হয় তেন্তে ভিডিঅ'টো পজ কৰি ল'ব। আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, অসমৰ বিহু নৃত্যক প্ৰথম ৰাজহুৱা মঞ্চত কোনে অৱতীৰ্ণ কৰাইছিল? সময় আৰম্ভ। এই প্ৰশ্নটোৰ উত্তৰটো হ'ল অসমৰ বিহু নৃত্যক প্ৰথম ৰাজহুৱা মঞ্চত ৰাধা গোবিন্দ বৰুৱাই অৱতীৰ্ণ কৰাইছিল। 2 নম্বৰ প্ৰশ্ন, পেপাৰ যি অংশ মুখত লৈ বজোৱা হয় সেই অংশটোৰ নাম কি? সময় আৰম্ভ। বন্ধু বান্ধৱীসকল, আপোনালোকে সময় আগত কেইটা শুদ্ধ উত্তৰ দিব পাৰিলে কমেণ্ট কৰি জনাবচোন। এই প্ৰশ্নটোৰ উত্তৰটো হ'ল পেপাৰ যি অংশ মুখত লৈ বজোৱা হয় সেই অংশটোৰ নাম হ'ল চুপহী। 3 নম্বৰ প্ৰশ্ন, সুতুলি কেই প্ৰকাৰৰ আৰু কি কি? সময় আৰম্ভ। এই প্ৰশ্নটোৰ উত্তৰটো হ'ল সুতুলি 3 প্ৰকাৰৰ: বিহুৱতী সুতুলি, পক্ষী সুতুলি আৰু পিঠা সুতুলি বা বাঁহ সুতুলি। 4 নম্বৰ প্ৰশ্ন, ঢোলৰ মাৰিডালৰ আন এটা নাম কি? সময় আৰম্ভ। এই প্ৰশ্নটোৰ উত্তৰটো হ'ল ঢোলৰ মাৰিডালৰ আন এটা নাম হ'ল মাহিতা। 5 নম্বৰ অন্তিম প্ৰশ্নটো হ'ল সাত বিহুৰ নাম কেইটা কি কি? সময় আৰম্ভ। আপোনালোকে মোৰ এই প্ৰশ্নকেইটা কেনে পালে কমেণ্ট কৰি জনাবচোন। এই প্ৰশ্নটোৰ উত্তৰটো হ'ল সাত বিহুৰ নামকেইটা হ'ল গৰু বিহু, মানুহ বিহু, গোসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, চেনেহী বিহু আৰু চেৰা বিহু। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এইটো প্ৰশ্ন, কোনবিধ চৰাই আনৰ বাঁহত কণী পাৰি পোৱালি জগায়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। আমি অহা দিনা শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকী নাম উল্লেখ কৰিম। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেললৈ প্ৰথম আহিছে তেন্তে এনেধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ প্লিজ নাপাহৰিব।